তাৰপিছত মই দেখিছোঁ এইবাৰ মোৰ পাল লোকৰ বিয়াতো দেখি আহিছিলে মোৰ বিয়াত এনেকৈ হিপত দেখিছোঁ একে মানে কান্দি কাটি হুলস্থুল মই বোলো হৰ এতিয়া কেনেকৈ সহ্য কৰোঁ এইখিনি তাৰপিছত সেইফালেও মানে একদম ঢলিয়ে পৰিছে তাৰপিছত বহুত সময় হৈছে মাকে মানে এতিয়া মোৰ সময় হৈ গৈছে কান্দি কাটি 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 মাকে আৰু কৈছে বিপুল মই তোমাক এটা কথা কওঁ বোলে কওক কি কথা ইফালে হাতত হেৰি আহি আছে মোৰ মানে হাতখনতে ধৰি পেলাই কৈছে নমস্কাৰ আমাৰ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে বিপুল বৰা আৰু তেখেতৰ সহধৰ্মিনী স্মৃতিশিখা বৰা নমস্কাৰ বিপুল বৰা শ্ৰব্য কেছেটৰ বিজ্ঞাপনধৰ্মী সংলাপত কণ্ঠদান কৰোঁতা প্ৰথম ব্যক্তিগৰাকীয়ে হৈছে বিপুল বৰা প্ৰডাকশ্যন হাউচ মিউজিক মেকাৰ্ছৰ নিৰিবিলি গধূলি নামৰ শ্ৰব্য কেছেটটোত প্ৰথম বিজ্ঞাপনধৰ্মী সংলাপত কণ্ঠদান কৰাৰ পাছত তেওঁ NK প্ৰডাকশ্যন RMC ৱেভ আদিৰ দৰে আগশাৰীৰ প্ৰডাকশ্যন হাউচৰ শ্ৰব্য কেছেটবোৰতো বহুত বিজ্ঞাপনধৰ্মী সংলাপ দি সেই সময়ত তেওঁ শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰে বৰ্তমান ৰেল বিভাগত কৰ্মৰত ব্যক্তিগৰাকী অভিনয় ক্ষেত্ৰখনৰ সৈতেও জড়িত স্মৃতিশিখা বৰা এগৰাকী ডায়েটিচিয়ান তেওঁ তেওঁৰ কৰ্মক্ষেত্ৰখনৰ সমান্তৰালভাৱে ঘৰখনো নিয়াৰিকৈ চলাবলৈ সক্ষম হোৱা এগৰাকী সুগৃহিণী প্ৰথম সুধিব বিচাৰিছোঁ যে আপোনালোকৰ চিনাকি ক'ত কেতিয়া কেনেকৈ হৈছিল প্ৰথম চাউনিতে কি যে হ'ল গমকে নাপালোঁ প্ৰথম চাউনিতেই তেনেকুৱা কিবা এটা হৈ গ'ল সেইটো ক'বলৈ গ'লে আচলতে ঠিক মই 2000 চনৰ আগলৈ অকণমান যাব লাগিব এওঁ মোমায়েকৰ ফালৰ পৰা এটা প্ৰপ'জেল আহিছিলে তাৰপিছত মোক আৰু 2-3দিনমান কয় যে ছোৱালীজনী আহিছে মানে তই এবাৰ চাই আহে ঠিক আছে যদি মা দেউতাহঁতে বিচাৰিছে ভাল পাইছে প্ৰথম প্ৰশ্ন সেইটো আছিলে যে ঘৰৰ ফালৰ পৰা যদি এৰেঞ্জ আহে মা দেউতাৰ পচন্দ যদি হয় তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই তাৰপিছত যেতিয়া মোৰ প্ৰথম সাক্ষাৎ হৈছে সাক্ষাৎ হোৱাৰ সময়ত মই ওলাই আহিছে আৰু খুব চিম্পল সৰল এগৰাকী যিটো মোৰ মানে ক্লিক কৰিছে প্ৰথম যিদিনা গৈছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ গুৱাহাটীৰ গণেশগুৰিত গণেশগুৰিৰ পৰা আপুনি শিৱসাগৰলৈ গৈছে নহয় শিৱসাগৰৰ পৰা এওঁলোক আহিছে মই আহিছিলোঁ আচলতে মোৰ কিবা এটা পৰীক্ষা আছিলে পৰীক্ষাটো দিবৰ কাৰণে আহিছিলোঁ মামাৰ ঘৰতে থাকিছিলোঁ তো তাতে গৈছিলে এতিয়াই মানে প্ৰথম সাধাৰণতে যিটো হয় আৰু আমাৰ অসমীয়া মধ্যবিত্ত হওক তেনেকুৱা ধৰণৰ খুব মানে ঘৰৰ পৰা চাই দিলে যিটো হয় য'ত আহি পেলাই যেতিয়া দেখিছোঁ প্ৰথম চাউনতে সেয়ে আৰু হৈ গ'ল ভাল লাগি গ'ল আৰু বাৰু প্ৰথম যিদিনাখন চাবলৈ গৈছিলে আপুনিতো গম পাইছে যে এনেকুৱা এটা প্ৰস্তাৱ আহিছে কোনোবা এগৰাকী আহিব মানে প্ৰথম কেনেকুৱা অনুভৱ হৈছিল আপোনাক চাবলৈ আহিব যিহেতু বিয়াৰ কথা আছে ভালেই লাগিব সেইটোৱে আপোনাৰ প্ৰথম আছিলে নে প্ৰস্তাৱটো আহি আছিলে আহিছিলে চাগে মোতকৈও ভাল কিবা ইঞ্জিনিয়াৰ আহিছিলে চাগে হয় নহয় তেখেতে ক'ব আজি কৈ দিয়া সোনকালে মানে কি ক'ম আৰু এতিয়া বুজাই ক'ব নোৱাৰোঁ সেইটো ঠিক দেখাৰ পিছত মানে কথা পতাৰ পিছত মোৰ ভালেই লাগিছে প্ৰথমতেতো এটা মানে টেনশ্যনো থাকে কেনেকুৱা বা কি হয় মানে দেখা নোপোৱালৈকে গম পোৱা নাছিলোঁ কেনেকুৱা ভইচ শুনিছোঁ যদিও মানে মানুহজন সেইটোৱে আপোনালোকে মাতটো শুনি থাকে এতিয়া আমি ধৰক কেছেটত যেনেকৈ মাতবোৰ শুনি থাকোঁ আৰু সেই মানুহগৰাকী আপোনাৰ ওচৰলৈ আহিছে হয় কথা পাতি লাগিছে যে ভালেই হয় এইখিনি বাৰু চা চিনাকি হ'ল তেওঁ ঘৰৰ একেবাৰে মানে হেৰিৰ ভিতৰত থকা মানে বৰ বেছি এই আজিকালি যিটো ধৰণৰ হয় তেতিয়াও আছিলে কথা হ'ল মানে প্ৰেমিকৰ লগত গুচি গ'ল বহুত সময়ৰ লগত তেওঁ এটা ধৰা বন্ধা সীমিতৰ ভিতৰত আছিলে কিন্তু এতিয়া মোৰ কথা হ'ল যে আমাৰ মাজত সাধাৰণতে এটা যিটো সময় দিয়াৰ দৰকাৰ আছিলে তেওঁ থাকিব শিৱসাগৰত মই থাকোঁ গুৱাহাটীত মইতো সদায় এতিয়া গৈ থাকি পেলাই লগ কৰিব নোৱাৰোঁ এতিয়া যোগাযোগৰ মাধ্যমটোতো আছিলে মানে আমাৰ এটা ফোন
মই সুধোঁ গুৱাহাটীৰ ফালে অহাৰ কথা আছে নেকি মই ক'লোঁ যাম নেকি খুব মানে লাজ কৰি মিহি অকণমান সৰু সৰু মই ডাঙৰকৈ অকণমান কোৱা কি কেতিয়া আছে তোমাৰ তাৰপিছত চাওঁ অহা মাহত যাম নেকি অহা মাহত যাম নেকি বুলি ক'লে তেওঁৰ মানে ভাল লগা যিটো বস্তু মোৰ ভাল লগা যিটো বস্তু হয় তেতিয়া আমি আৰু সেইখিনি সময়ৰ ভিতৰত তেওঁ আহি পুৱাৰ পিছদিনাখনৰ পৰা আমাৰ কাৰ্যসূচীটো এতিয়া কেনেকৈ বনাম তেওঁৰ লগত অকণমান সময়টো মই পাব লাগিব কথা তেওঁৰ মনৰ কথা কি আছে মোৰ মনৰ কথা কি আছে এনেকুৱা ধৰণৰ তো আমাৰ পাৰ্ক বুলিবলৈ নেহেৰু পাৰ্ক তেতিয়া নেহেৰু পাৰ্কত আমি মানে গৈছোঁ আৰু লগ হ'লোঁ এটা দিন বুজিছে নাই এওঁৰ দেউতাক মানে ইমান মানে শিক্ষকটো আৰু তেতিয়া কঠোৰ মানে শাসনত থকা গতিকে বেছি সময় নাই মানে সিমানখিনি যাব আৰু ইমানখিনি হয় কি হ'ব তেওঁ মানে আগতে প্ৰেমৰ কথা কি পাতিব এতিয়া গোটেই দেখিছে যে নেহেৰু পাৰ্কত মানে বহুত মানে থাকে তেওঁ সেই পৰিৱেশৰ লগত আকৌ এনেকুৱা ধৰণৰ অভিজ্ঞতা নাই মোৰো নাই তেনেকুৱা সঁচা কথা ক'বলৈ গ'লে সঁচা কথা মিছা কথা নকওঁ যে যি ক'ম সঁচা ক'ম মই গতিকে তেওঁ লগত সেইখিনি সম্পৰ্কৰে কথা যেতিয়া পাতিছোঁ আমি ক'ৰবাত অকণমান চাহ খাইছোঁ তাৰপিছত বেলেগ ধৰণৰ কিবা কিবি খাইছোঁ এনেকৈ কৰোঁতে আমাক সময়টো কেতিয়া হ'ল ক'বই নোৱাৰোঁ সন্ধিয়া হৈ গ'ল ইফালে মোৰ দায়িত্ব মই তেওঁক থৈ আহিব লাগে মোমায়েকৰ ঘৰত য'ত থাকে ইফালে দেৰি হৈছে যিমানে দেৰি হৈছে সময় বাগৰিছে সিফালে তেওঁৰ মানে দেউতাকৰ চিন্তা হৈ গৈছে কি হ'ল আজি ছোৱালীজনী লৈয়ে গ'ল নেকি সেই চিনটো মোৰ এতিয়াও মনত আছে ফোনো নাছিল যে মোবাইল ফোনো নাছিল কিবা এটা কৰোঁ নেকি হয় এতিয়া আহিছোঁ বিয়াৰ দিনটোৰ কথালৈ এতিয়া কিন্তু আপুনি ক'ব লাগিব যে বিয়া হৈছিল আপোনালোকৰ 2000 চনৰ 28 জানুৱাৰীত সেই দিনটোৰ কথা কওকচোন আপোনাৰ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যথেষ্ট দূৰো হয় মানে বহুত সময়ৰ বাদ আপুনিও চাগে দিনতে ওলাইছিল মানে যিদিনাখন কইনা আনিবৰ কাৰণে নহয় একচুৱেলি আমাৰ বিয়াখন গুৱাহাটীতে হ'ল যদিও মোৰ ঘৰ শিৱসাগৰত হয় মানে এওঁলোকৰ কিবা কিবি বহুত অসুবিধা হোৱা বুলি কোৱাৰ কাৰণে লাষ্টত ডিচিশ্যন হ'ল যে ইয়াতে হ'ব আৰু আমি আহি মোৰ এজন সম্পৰ্কীয় দাদাৰ ঘৰতে আমি দুদিনমান হল্ড কৰিলোঁ আমি আহিলোঁ মই আগতে এখন স্কুলত কাম কৰিছিলোঁ স্কুলৰ মোৰ আকৌ মানে ট্ৰান্সফাৰৰ কাৰণে ইয়াতে এটা ইণ্টাৰভিউ আছিলে তো হঠাৎ মোক মাতাৰ কাৰণে মই আকৌ পাপাহঁততকৈ মানে দুদিনমান আগতে আহিলোঁ আগতে মোৰ ভাইটি ইয়াতে পঢ়ি আছিলে মই তাৰ লগতে মানে এসপ্তাহমান আগতে আহি মই ইণ্টাৰভিউটো দিলোঁ ইণ্টাৰভিউ দি মই তাৰ লগতে থাকিলোঁ আৰু তাৰপিছতে মাহঁত আহিলে অহাৰ পিছত দাদাহঁতৰ ঘৰতে হল্ড কৰিলোঁ কেইদিনমান কৰি তাৰপিছত বিবাহ ভৱনতে আমাৰ বিয়া আৰু ইয়াতেই হ'ল মানে তাতেই মানে দাদাৰ ঘৰতে যা যোগাৰ যিখিনি কৰিব লাগে গোটেইখিনি হৈ কৰি বিবাহ ভৱনতে এতিয়া মানে ধৰক যিহেতু দূৰ হয় সেইটো কাৰণেই চাগে আপোনালোক উঠি আহিব লগা হ'ল সেইকাৰণে আমি ইয়াতেই হ'ল আৰু বিবাহ বাহৰতে এবাৰ ধুনীয়াকৈ হৈ গ'ল বিয়াখন এতিয়া নাই নেকি বন্ধ হৈ গৈছে চাগে তাৰ দুখ থাকিতো যায় চব নিজৰ ঘৰখনৰ মোৰ আইতা আছিলে তো আইতা আহিব পৰা নাই বয়সো আছিলে গতিকে মানে পেহীও আহিব পৰা নাই কাৰণ এৰি আহিব নোৱাৰে গতিকে সেইটো অকণমান দুখ আছিলে আৰু নিজৰ ঘৰৰ পৰা নোহোৱাৰ কাৰণে উপায় নাই আৰু মিলাবতো লাগিব ন চব মিলাব যাওঁতে এনেকুৱা হৈছে আৰু আপুনি কওক মানে সেইদিনাখন যিদিনাখন আপুনি ময়ো অকণমান সমভাগী হৈছিলোঁ কাৰণ ময়ো বেয়া লাগিছিলে বহুতখিনি সহায় কৰিছে বাৰু মই মানে ভাবিলোঁ যে তেওঁলোক যেতিয়া ইমান দূৰৰ পৰা ইয়ালৈ আহিব বাৰু ঠিক আছে তেওঁলোকৰ ককায়েকৰ ঘৰত যিখিনি তেওঁলোকৰ দায়িত্ব লৈছে গতিকে মই মোৰ ফালৰ পৰা এই বিবাহ ভৱন ঠিক কৰি দিয়া বা অন্যান্যবিলাক ঠিক কৰি দিয়া যিখিনি পাৰিছিলোঁ আৰু কৰিছিলোঁ সেইখিনি সময়ত মানে মোৰ বিয়াখনৰ মই দায়িত্ব নিজে লৈছোঁ আৰু তেওঁলোকক তেওঁ কৰিছোঁ আৰু যাতে বৰ বেছি এটা কষ্ট তেওঁলোকে অনুভৱ নকৰে আৰু যিহেতু নতুন জেগা এখনত উঠি আহি বিয়াখন হৈছে তাৰপিছত সেইখিনি সময়ত মই ক'ত মানে গোটেই প্ৰায় বিয়াৰ ঠিক দিন ধৰি মানে মোৰ সমস্যাৰ যথেষ্ট ভাৰাক্ৰান্ত হৈ আছিলোঁ আৰু সেইফালৰ পৰা মই মানে ক'ত কি কৰিব লাগিব মই এইবোৰ নিজেই ধৰণৰ তালিকা বনাইছিলোঁ মানুহ মতাৰ পৰা এই মানে যোগালী ঠিক কৰাৰ পৰা আদি কৰি ৰভাৰ গোটেই দায়িত্বখিনি মোৰ মানে বিয়াও মানে মোৰ এটা দ্বিতীয়জন যে মানুহে মোক সহায় কৰি খুব ভালকৈ কৰি দিব তেনেকুৱা ধৰণৰ নহয় আৰু
আপুনি গোটেইখিনি দায়িত্ব লৈছে লৈ পেলাই মোৰ নিজৰ বিয়াখন নিজেই পতাৰ নিচিনাই হৈছিলে আৰু যি কি নহওক এনেকুৱা ধৰণৰ মাজেৰে আৰু মানুহ আহিছিলে কিন্তু ভাল লাগিছিলে মোৰ প্ৰথম দিনা বিয়াখন হ'ল বিয়াৰ মোৰ যিখিনি বন্ধু বান্ধৱ আছিলে খুব বহুত দিনৰ পৰা তেওঁলোকে আশা কৰি আছিলে আৰু বিয়া হ'ব সিহঁতেও মানে আহিছে আৰু সকলো কাম চাম বাদ দি পেলাই মনত পৰাৰ ভিতৰত এটা মোৰ মানে দৰাৰ কি হয় আৰু যেতিয়া ছোৱালী উলিয়াই দিবলগীয়া হয় সেইখিনি সময়তে মানে কণাকটা হয়তো সেই বস্তুটো মানে মই বৰ মানে আগৰ পৰাই মানে কিবা বৰ অস্বস্তি লাগে আৰু মই ভাবি আছোঁ সোমৰ গুৰ পৰা উঠি এতিয়াতো ছোৱালী উলিয়াই দিবৰ হ'ব ছোৱালী এই যে উলিয়াই দিয়া সময়ৰ কান্দোনখিনি মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ তাৰমানে মই লাগে একদম মৰা মানুহ এটাৰ কান্দোনখিনিও মই সহ্য কৰি ল'ব পাৰোঁ ঠিক আছে এইটো হয় স্মাৰ্ট কিন্তু কইনাগৰাকী যিহেতু ঘৰখন এৰি আহিব লাগে হয় না আজিকালি আকৌ কিছুমান ছোৱালীয়ে নাকান্দে ভালেই পায় তাৰমানে কিছুমান ছোৱালী নাকান্দে কিছুমান ছোৱালীয়ে আকৌ নাকান্দে বাহ ৰক্ষা পৰিলোঁ আৰু দেই বিয়া হৈ গ'ল তাৰপিছত মই দেখিছোঁ এইবাৰ মোৰ পাল লোকৰ বিয়াটো দেখি আহিছোঁ এতিয়া মোৰ বিয়াত এনেকৈ সিপৰত দেখিছোঁ একেবাৰে মানে কান্দি কাটি হুলস্থুল মই বোলো এতিয়া কেনেকৈ সহ্য কৰোঁ এইখিনি তাৰপিছত সেইফালেও মানে একদম ঢলিয়ে পৰিছে তাৰপিছত বহুত সময় হৈছে মাকে মানে এতিয়া মোৰ সময় হৈ গৈছে কান্দি কাটি মাকে আৰু কৈছে বিপুল মই তোমাক এটা কথা কওঁ বোলে কওক কি কথা ইফালে হাতত হেৰি আহি আছে মোক মানে হাতখনতে ধৰি পেলাই কৈছে তাৰ মানে বৰ এটা খং উঠে ঘপককৈ খং এটা উঠে আৰু তুমি মানে নধৰিবা আৰু মই বোলো এইটোহে কথা ভাল ক'লে সেই মুহূৰ্ততে আচল কথাটো ওলাল মানে মই এতিয়া মুখখন এনেকৈ মুখামুখি ভাবি আছোঁ আগতে নক'লে কেলে তেতিয়াহ'লে কিন্তু আৰু মুখৰ কথা তেনেকৈ থাকিলে আৰু মনে মনে সেইটো মুহূৰ্ততে গম পাইছোঁ যদি আগতে কোৱাহেঁতেন মই তেতিয়া ঠিক কৰি ল'লোহেঁতেন তাৰপিছত এই লাহে লাহে সংসাৰৰ যেতিয়া মানে হেৰি পাওঁ তেতিয়াহে আচল ৰূপবিলাক সেই মানে যিমান হাঁহি দেখিছা এতিয়া তুমি মানে সেইটো কেতিয়াবা একদম যেতিয়া জমদগ্নি ৰূপ দিয়ে নহয় তেতিয়া ৰুদ্ৰাণী একদম সাংঘাতিক গতিকে আৰু তেতিয়া মনে মনে থাকিবলগীয়া হয় আৰু বাৰু দৰ্শকসকল আমি তেওঁলোকৰ কথাবোৰ শুনি আছোঁ তেওঁলোকে কৈছে যে তেওঁৰ ৰূপ এটা দেখিলে নতুন যিটো মানে বিয়াৰ দিনাখনহে গম পালে যে তেওঁৰ কিমান খং আছে গতিকে খংটো কিমান উঠে তেওঁৰ সেইটো আমি অলপ এটা বিৰতিৰ পিছত গম ল'ম এতিয়া এটা খন্তেক বিৰতি লৈ লওঁ এই যে আমাৰ মাজত যিটো সম্পৰ্ক হ'ল এই মাজৰ যেতিয়াৰ পৰা চিনাকি হ'লোঁ তাৰ পিছত আমাৰ প্ৰায় কিমান সময় লাগিছে 6-7 মাহ গতিকে বিয়াৰ দিন ঠিক হোৱালৈকে এবছৰ প্ৰায় লাগিছে গতিকে এই এবছৰৰ ভিতৰত অকল ফোন আৰু তেওঁ থাকে বেলাত আৰুতো কিবা কিবি হৈছিলে আমাৰ মাজত মই অকণমান দেখাব খুজিছোঁ কি হৈছিলে একচুৱেলি লৈ আনিছে চাওঁচোন আমি এখেতেনো কি আনিছে এই সোপা আছিলে প্ৰেম পত্ৰ মোলৈ দিয়া দেখিছেনে এইবোৰ চিঠি এওঁ দিয়া প্ৰেম ইমান ধুনীয়া ভিতৰে যে প্ৰথম চিনাকি হোৱাৰ পিছৰ দিনৰ পৰা বিয়ালৈকে এই জাপ চিঠি মোৰ চিঠি আছে ইয়াত কিন্তু অকল দুইগৰাকী চিঠি আছে দেই মই চিঠি লিখোঁ তেওঁ তাৰ উত্তৰ দিয়ে আৰু সঁচাকৈ সেই সময়খিনি বৰ বেলেগ আছিল মানে চিঠি অকল প্ৰেমৰ বিষয়ক চিঠি বুলিয়ে নহয় চিঠিৰ দিনৰ সময়বোৰ খুব ভাল আছিল এখন ছবিও আঁকি দিছিল মোৰ দায়িত্বটো এনেকুৱা ধৰণৰ আছিলে যে মোৰ ভাবিছিল যে আমি এই সময়কণটো আৰু কাইলৈ ইমান চনত 2000 চনত বা অমুক চনত এটা বিয়াৰ দিন ধাৰ্য কৰা হৈছে তাৰপিছতো আমি সময় নাপাম আৰু তেওঁ এইখিনি সময়ত তেওঁ এটা চাগে উজাগৰি নিশা কটাইছে আৰু তেওঁ ভাবি আছে মই একদম ফস্তি মাৰি শুই আছোঁ মই যে একেবাৰে আৰামদায়ক মানে এটাও মোৰ মাজতো যে তোমাৰ প্ৰতি এটা চিন্তা সোমাই আছে সেইখিনি সময়ত আৰু মোৰ প্ৰতি চিন্তাটো সোমাই আছে নে মই নাজানো কিন্তু মোৰ প্ৰতি মই যে চিন্তাটো এটা কৰি আছোঁ তোমাৰ কাৰণে তাৰ প্ৰমাণ এই চিঠিকেইখন খুব ধুনীয়া এটা কথা কৈছে আমিও গম পালোঁ
যে সেইখিনি সময়ত তেওঁলোকে ইজনে সিজনৰ প্ৰতি যিটো ভাৱ আছে সেই কথাখিনি প্ৰকাশ কৰিবৰ কাৰণে চিঠিৰ আশ্ৰয় লৈছিল আৰু চিন হিচাপে এইখিনি আপুনি এতিয়াও কিমান সুন্দৰকৈ ৰাখিছে মানে এওঁ ৰাখিছে আচলতে আপুনি ৰাখিছে আহিবৰ সময়ত কৈছে এইবোৰ কেলে লৈ মানে বস্তু ৰাখাত কোনো সেয়া নাই তাৰমানে এয়া ধৰা স্ক্ৰিপ্টখন লিখিলে নহয় তাৰপিছত যেতিয়া দৰকাৰ হ'ব তেতিয়া হাহাকাৰ কৰে কিন্তু লিখি ক'ত পেলাই ঠিক নাই কিন্তু আপুনি সামৰি থয় সেইটোৱে ইজনে সিজনক যিটো ছাপোৰ্ট কৰিব লাগে মই তেওঁক মানে ধন্যবাদ দিব লাগিব বিয়াৰ দিনাখন যিটো এটা মানে অভিজ্ঞতা হ'ল মানে যিটো এটা ভয় সোমাল যে খংটোৰ কথা আপুনিতো ভাবি আছিল যে খংটো উঠিলে মই কেনেকৈ চম্ভালিম সেইটো বাৰু বহুত বছৰ আপুনি কৈছে যে ল'ৰাটো ডাঙৰ হোৱাৰ পিছতহে তেখেতৰ খংটো মানে দেখা পালে সেই বস্তুবিলাক কেনেকুৱা হয় বিবাহ বোলা বস্তুটো মই যিটো বুজি পাওঁ সেইটো এটা ডাঙৰ আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ এটা মেনেজমেণ্ট এওঁ যদি খং উঠে মই যদি খং উঠে লাগি যাব আৰু কিবাই হ'ব গতিকে এওঁ খং উঠাৰ লগে লগে কি হয় শিৱ আৰু পাৰ্বতী যদি খং উঠে শিৱই জানো একদম পাৰ্বতীয়ে যুদ্ধ কৰে জানো পাৰ্বতীৰ লগত নকৰে গতিকে শিৱ মনে মনে থাকে আৰু মানে বিয়াৰ মানে প্ৰত্যেকখন সংসাৰতো খুটখাট থাকে মানে এখেতৰ যদি খং উঠে আপুনি মনে মনে থাকে আৰু আপোনাৰ যেতিয়া খং উঠে আপুনি কি কৰে আপুনি মনে মনে থাকে নে বকে মই বকো অলপ এওঁ তল পৰি দিয়া ভকত নহয় তেওঁ মানে তেওঁ কিছুমান যুক্তি এনেকুৱা ধৰণৰ তেওঁ পইণ্ট টু দ্য পইণ্ট মানে হেৰি কৰিব মই যিটো যুক্তিৰ কথা সেইটোত মই এৰি নিদিওঁ বাৰু ঠিক আছে এতিয়া আমি এটা খেল খেলোচোন আপোনালোক দুজনৰ মাজত খেল এটা খেলো কি খেল মানে ইয়াতে কাগজ কিছুমান আছে তাতে কলা ৰং আৰু ৰঙা ৰং দুটা ৰঙত মানে আখৰবিলাক আছে 5টা আখৰ শব্দ হ'ব গতিকে আপুনি ভাবক আপুনি কোনটো ৰং লয় আৰু আপুনি কোনটো ৰং লয় দুয়োগৰাকী দুটা ৰং লওক এই বটলটোত আছে নেকি ইয়াতে আছে আমি চাম এতিয়া কোন জিকে দুটা কালাৰ আছে ন দুটা কালাৰ তুমি ব্লেক লৈছা মই আপুনি কলা আছে ন আপুনি ৰঙা লওক দুয়োগৰাকী পাৰিলে দেই ৰা এইটো ৰজনীগন্ধা ৰা আৰু এইটো হৈছে জি ন জি আৰু এইটো হৈছে তা মই দুবাৰ ফুলৰ নাম দিছিলোঁ কিন্তু এগৰাকীও পিছপৰা বিধৰ নহয় দুয়োগৰাকীয়ে পাৰিলে আৰু প্ৰায় সমানতে হ'ল আপোনালোক দুয়োগৰাকী যেতিয়া আহিছিলে তেতিয়াই মই এটা কথা কিন্তু মন কৰিছিলোঁ কি মন কৰিছিলে কি মন কৰিছিলোঁ মানে আপোনালোক দুয়োগৰাকীৰে কাপোৰৰ ৰংটো কিন্তু একেই মানে আপোনালোকে মিলাই আহিছে দুয়োগৰাকীয়ে নহয় এওঁ আকৌ ৰঙৰ ক্ষেত্ৰত মানে খুব সচেতন মোতকৈ মই আকৌ কাপোৰ কি পিন্ধিব লাগিব কেতিয়াবা ওলাই চিন্তা নকৰোঁ কিন্তু চিন্তা নকৰাকৈ মিলি গৈছে মানে মই ভাবিছোঁ চাগে দুয়োগৰাকী খুব মিল তেওঁলোকৰ সংসাৰখন মানে খুব মানে এটা গুলপীয়া ভাল লাগিছে দুয়োগৰাকী গুলপীয়া ৰংটোৰ কাৰণে এওঁ ক'লে যে গুলপীয়া মই এনেকুৱা শাৰী এখন পিন্ধি যাম মই ক'লোঁ তুমি গুলপীয়া শাৰী পিন্ধিলে মোক কি মানে বেলেগ এটা চাৰ্ট দিয়া ভাল চাৰ্ট মোৰতো আৰু চাই লোৱা তুমি নিজে বোলে তেওঁ নিজৰটো ঠিক কৰি লৈছে একেবাৰে লিপষ্টিক মানে ঠিক ঠাক কৰি মেলি আহিছে আৰু মই কি কৰিম এতিয়া তাৰপিছত ফটকৈ মন পৰিছে হেৰা মোৰ এইটো এনেকুৱা ধৰণৰ এটা কালাৰৰ চাৰ্ট আছিল নেকি সেইটো আছে নাই চোৱাচোন তাৰপিছত আৰু মই গৈ চালোগৈ আছে কিন্তু দেই মিলি গ'ল তাৰপিছত সেইটো আৰু আচলতে কেৰিটো তেওঁকে দিব লাগিব আমি এতিয়া অনুষ্ঠানটোৰ শেষত আহি পাইছোঁহি আৰু শেষত আহি উপনীত হৈছোঁহি ভাল লাগিল আমাৰ প্ৰযোজকসকলক আমাক ইয়ালৈ মতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু তোমাকো ধন্যবাদ জনাইছোঁ যে এনেকুৱা ধৰণৰ ব্যক্তিগত কথা মোৰ নিজৰ অনুভৱ লৈ পেলাই আজি মই ব্যক্ত কৰিছোঁ আজি প্ৰথমবাৰৰ কাৰণে খুব ভাল লাগিল আমাৰ মানে এই অনুষ্ঠানটোলৈ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকল এতিয়া আমি এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ পুনৰ দুগৰাকী অতিথিৰ সৈতে আমি পুনৰ আপোনালোকৰ মাজলৈ আহিম আৰু আপোনালোকে আমাৰ অনুষ্ঠানটো চাই যদি ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ